हेलो আমি যাব ওলাইছোঁ আজি এফালে কলেজ যাম পিছত গম পাব এই মাইনা হিন্দু আৰু এইজন যাব বাইক থৈ দিছে ইয়াতে বাহঁতৰ ঘৰত বাইক থৈ দিছে তাৰপিছত আমি যাম এইখন গাড়ী আজি ভিনদেউৰ গাড়ীখন লৈছোঁ বাহঁতৰ গাড়ীখনত এতিয়া যাম আমি আজি যাবলৈ লৈছোঁ হঠাতে প্লেন কৰিলোঁ আজি বন্ধৰ দিন যে টিপামলৈ যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আমি টিপামলৈ যাত্ৰা কৰিছোঁ আমাৰ ভিনদেউ গাড়ী চলাইছে বাইদেউ আছে মাইনা ক'ত আছে মাইনা হয় হয় টিপামলৈ যাম এয়া টিপামৰ পৰ্যটন ক্ষেত্ৰৰ গেটটো পাইছোঁ টিপামলৈ যোৱা গেটটো চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ টিপাম অ'কে গেটটো কৰিম লাহেকৈ পালোহি সেইখন টিপামলৈ যাম ৰাস্তাটো বৰ এটা ভাল নহয় দেখিছেনে ৰাস্তাটো ভাল নহয় বৰ এটা ধাননি পথাৰখিনি পায় মই অলপ নিজকে দেখুৱাই লৈছোঁ তাৰপিছতে মই বেক কেমেৰা কৰিম বাৰু আমি মানে লাহেকৈ টিপামৰ যিখন পাহাৰ সেইটো পাইছোঁহি কিন্তু ইমানেই ওখ উঠাৰ আগতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ ইয়াতে আমি খাম ঘৰৰ পৰা বা ভিনদেউ লৈ আনিছে আৰু এই এনেকুৱা দেখিছেনে সেই ওপৰত আমি উঠি যাব লাগিব সেই ওপৰত মোনাটো ক'ৰবাত থৈ গ'লেই হ'ল আমি পাই গ'লোঁ চোৱা এইফালে ইমান ডাঙৰ মানে পাহাৰ আৰু কিমান সেউজীয়া কিন্তু ইয়াৰ ওপৰত উঠিম কেনেকৈ সেইটো ভাবিছোঁ উঠিব পাৰিলে আপোনালোকক দেখুৱাই থাকিম কিমান দূৰ উঠিব পাৰোঁ নাজানো ভাগৰে লাগি আহিলে মন্দিৰটোত সোমাই পেলাই সেই দেখিছেনে পানী বটল লৈ গৈছে খাবলৈ ৰাস্তাত ভাগৰ লাগিলে পানী খাই ল'ব ইমান ডাঙৰ পানী বটল লৈ আহিছে ফুল প্ৰিপেৰেশ্যন এই তাত উঠি যাব লাগিব আমি বাপৰে কৃষ্ণ ভগৱান কেনেকৈ যাওঁ আমি একো বুজি পোৱা নাই কিন্তু আমি এতিয়া ইয়াতে কিবা এটা খাবলৈ ওলাইছোঁ আচলতে আমি ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছোঁ নাজানো কিমান দূৰ যাব পাৰোঁ আঁঠুত জোৰ আছেনে নাই আজি প্ৰমাণ হ'ব আমি গৈ আছোঁ ওপৰলৈ কিন্তু এই যে যাত্ৰাহে আৰু কিমান দূৰ আছে ওপৰৰ পৰা আহিছে আপোনালোকে পাৰিমনে কিমান দূৰ যাব লাগিব দাদা বহুত আছে ৰৈ গৈ থাকিম আৰু বহিব জেগা আছে বহিব গৈ থাকে এই টিপাম চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ইয়াতে প্ৰথম অস্থায়ীভাৱে ৰাজধানী পাতিছিলে টিপাম প্ৰাচীন অসমৰ সৌমাৰপীঠৰ অন্তৰ্গত কেনেকে হ'ব আচলতে এতিয়া কি ধুনীয়া তললৈ
মানে যথেষ্ট দূৰ আহিলোঁ আৰু বহুতখিনি দূৰ আহিলোঁ। সেয়া চাওক এনেকৈ ওপৰলৈ যাব লাগে, এনেকৈ আৰু ষ্টেপকেইটা যে ইমান ভাল। এইখন অলপ ওখ আছে অৱশ্যে। এইখিনিত উঠা যেন লাগিছিল। তললৈ যে কেনেকুৱা মনোৰম দৃশ্য লাগিছে হ। এফালে চাই থকাচোন, চাই থকা এফালে চোৱা, এফালে চোৱা। আজি প্ৰমাণ হ'ব আঁঠুত জোৰ আছেনে নাই, কঁকালত জোৰ আছেনে নাই। কঁকাল বিষৰ মানুহ আজি আহিছে দেই ওপৰলৈ উঠি। কঁকাল বিষত মানে গেকাই থাকে বিচনাত, কিন্তু আজি মানে কঁকাল বিষৰ মানুহ আজি আহিছে ইমান ওপৰ। ইয়াতে অকণমান জিৰণি ল'ব লাগিব অক্সিজেন কমকৈ পোৱা মানুহৰ কাৰণে প্ৰব্লেম আৰু যাব লাগিব ওপৰলৈ। এইটো চিৰি কমকৈ পায় নেকি মোৰ নিচিনা। আৰু যাব লাগিব। शुरू करते हैं हमारा यात्रा ऊपर जाने का। এইখিনি ভাল বুলি কৈছে ন, সিহঁতে কৈছে ভাল ভাল, এইখিনি পৰা ভাল যাক কৈছে। পাৰিলোগৈ আৰু দেই, कोशिश करने वाले की कभी हार नहीं होती। টিপামৰ চাহপাত, টিপামৰ চাহপাত। এই তলৰ ৰাস্তাটো দেখিছেনে? এইটো ৰাস্তাটো একদম কৈছেনে এটা एक अनाकुंडा जैसे दिखाई देते हैं। पाई गलो টিপামৰ মহাদেউখাল মন্দিৰ একদম এতিয়া আমি ওপৰত, সকলোতকৈ ওপৰত পাই গৈছোঁ। ৰাজধানী টিপাম, বুৰঞ্জীয়ে পৰখা এই টিপাম দেওখালী পৰ্বততে বৰ অসম গঢ়োতা চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুং চুন খাম আসামৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। এনেকুৱা ইয়াৰ পৰা উঠিলে সেউজীয়া সেউজীয়া আৰু সেউজীয়া তলত, আৰু তাৰ বাহিৰে একো নাই। নদী, সেউজীয়া পাহাৰ। যদি আপোনালোকৰ চাবলৈ মন আছে তেনেহ'লে ইয়ালৈ আহিব। সেউজীয়া পাহাৰ, নদী, উফ কি নাজাৰাৰে। আমাৰ যাবলৈ হ'ল আৰু ঘৰলৈ যাব লাগিব, খাবলৈ লাগিব। এতিয়া আমি টিপাম এৰিছোঁ। বাই বাই। আপোনালোক টিপামলৈ আহিব সকলোৱে, টিপাম চাব। ৰাস্তা কিন্তু বহুত বেয়া দেই, ৰাস্তাটোহে বৰ ভাল নহয়। মথাউৰি ফালে আহিলে বৰ সাৱধানে আহিব লাগে। ডাঙৰ গাড়ী নানাই ভাল, সৰু গাড়ী আনিব। গৈ মেলি নামি আহিলোঁৱে আমি চবেই। নামি অহা ৰাস্তা, নামি যোৱা ৰাস্তা বহুত ধুনীয়া আশা এটা পূৰণ হ'ল। মানে নোৱাৰিম বুলি ভাবিছিলোঁ, পাৰিলোঁ আৰু সেয়া নামি নামি আহি আছোঁ আমি এতিয়া। ঠিক আছে, বাই বাই।